লুইটজ্যোতি শৰ্মাৰ কবিতাৰে আজিৰ কবিতা বুদ্ধক বিচাৰি। তাত হেনো বুদ্ধ আছিল, বুদ্ধক বিচাৰি ওলালো ডাৱৰৰ দেশলৈ। জানিব আছিল জীৱনৰ সঠিক সমীকৰণ, জানিব আছিল প্ৰত্যাহিকতাৰ ভগ্নাৱশেষবোৰ উটুৱাব পৰা নৈখনৰ ঠিকনা, আৰু জানিব আছিল জীৱনৰ কামিজত লগা মায়াৰ চেকাবোৰ ধুব পৰা নৈখনৰ ঠিকনা। তাত হেনো বুদ্ধ আছিল, বুদ্ধক বিচাৰি ওলালো ডাৱৰৰ দেশলৈ। জানিব আছিল শিল হোৱা বুকুখনক জীয়াই তোলাৰ যাদু, জানিব আছিল কোলাহলৰ দুনিয়াখনক নিস্তব্ধ কৰিব পৰা বৰষুণ জাকৰ ঠিকনা, আৰু জানিব আছিল ভাগৰত অনুৰ্বৰ হোৱা হৃদয়খনক জীপাল কৰিব পৰা বৰষুণ জাকৰ ঠিকনা। তাত পিছে বুদ্ধ নাছিল, আছিল এজন নৈপৰীয়া, নৈখন আৰু বৰষুণ জাক। নৈপৰীয়াই কৈছিল বুদ্ধ হেনো আত্মাত আছে, আপোনাৰ মোৰ আৰু নৈৰ পানীত ডাৱৰ খেদি ফুৰা দৰিকণা জাকৰ ইত্যাদিৰ।